আজি আমাৰ ক্লাছত 3গৰাকী সদস্য উপস্থিত আছে। আজি আমি ৰেচিপি লৈ আহিছোঁ ভেজ ৰোল বনাবলৈ আৰু লগতে এগ ৰোল বনাবলৈ। ইয়াৰ কাৰণে মই ভেজ ৰোলৰ কাৰণে এতিয়া বহিলা মই লৈছোঁ, কবি লৈছোঁ, এয়া গাজৰ লৈছোঁ, বন্ধাকবি কাটি লৈছোঁ সৰু সৰুকৈ, অকণমান জলকীয়া কাটি লৈছোঁ সৰু সৰুকৈ, পিঁয়াজ কাটি লৈছোঁ আৰু এয়া মই বিলাহী কাটি লৈছোঁ সৰু সৰুকৈ, আৰু অকণমান ৰিফাইন অইল মই ময়দা মাৰিবলৈ ইউজ কৰিম। 200 গ্ৰাম লৈছোঁ ময়দা ইয়াত ভেজ ৰোলৰ কাৰণে এয়া, আৰু টমেটো চচ অকণমান লৈছোঁ আৰু অকণমান স্বাদ অনুযায়ী নিমখ ইউজ কৰিম। এতিয়া পহিলে আমি আটাৰ যিটো দৌৰ, ময়দাৰ যিটো দৌৰ সেইটো ৰেডি কৰি ল'ম। তাৰ কাৰণে মই 200 গ্ৰাম ময়দা দিছোঁ আৰু অকণমান নিমখ দিম। এইখিনি মাৰি ল'ম ফাৰ্ষ্টে। এয়া আমাৰ ময়দা ৰেডি হৈ গৈছে, এয়া মাৰিছিলে সুন্দৰ হৈছে। এতিয়া মই এনেকৈ 10 মিনিটৰ কাৰণে ময়দাখিনি ৰাখি দিম। 10 মিনিটৰ পিছত ইউজ কৰিম। এতিয়া মই ময়দা ৰেডি হোৱালৈকে মই যিবোৰ ভেজিটেবলছ লৈছোঁ এইখিনি অকণমান ভাজি ল'ম, ফ্ৰাই কৰি ল'ব লাগিব যিহেতু আমি ৰোল বনাম। 2 চামুচ তেল ইউজ কৰিছোঁ মই চাহ চামুচেৰে। এতিয়া আমি যিবোৰ চব্জি কাটি ৰাখিছিলোঁ এইখিনি দিম। ইয়াত অকণমান মই স্বাদ অনুযায়ী নিমখ দিম। এয়া চব্জিবোৰ অকণমান সিজি আহিছে, তেতিয়া মই অকণমান সিজাৰ পিছত ইয়াত বিলাহী ইউজ কৰিম। বিলাহী দি দিছোঁ আৰু মই পিছত বনাই থাকোঁতে নিদিওঁ, এতিয়াই যিটো মছলা কাঠ মছলা অকণমান ইউজ কৰিছোঁ। অকণমান মই গৰম মছলা দিছোঁ, জিৰা পাউডাৰ অকণমান দিছোঁ আৰু অকণমান ৰেড চিলি পাউডাৰ ইউজ কৰিছোঁ। খুব সুন্দৰ হৈছে। এতিয়া অকণমান টমেটো চচ ইউজ কৰিম, দিয়া বেছি নকৰোঁ। হৈ গ'ল, চব্জি আমাৰ ৰেডি হৈ গ'ল। আমি চব্জিবোৰ ৰেডি কৰি ল'লোঁ। এনেকুৱাকৈ ৰেডি কৰিম, অকণমান আধা সিজা কৰি ৰাখিম। এনেকৈ হৈ গ'ল। এতিয়া এইখিনি কৰি অফ কৰি ল'ম। এয়া আমাৰ 10 মিনিট হৈ গ'ল, খুব সুন্দৰ হৈছে ময়দাখিনি, এয়া হৈ আছে। এতিয়া আকৌ এবাৰ অকণমান মাৰি লৈছোঁ। 10 মিনিটৰ পিছত যেতিয়া আমি ইউজ কৰোঁ তেতিয়া অকণমান ময়দাখিনি আকৌ মাৰি ল'ব লাগে। আমি ৰুটি বনোৱাৰ নিচিনা এনেকৈ গুলিবোৰ কৰি ল'ব লাগিব জোখৰ। যেনেকৈ আমি ৰুটি বনাওঁ তেনেকৈ বনাই যাম। তেল অকণমান, তেল অকণ। এই ধৰণে আমি ৰুটিবোৰ ফাৰ্ষ্টে বেলি ল'ম। এনেকুৱা ৰুটি বেলি ল'ম। এই ধৰণে ৰুটিবোৰ হোৱাৰ পিছত আমি অকণমান চিম্পুল ৰুটিকৈ নথওঁ, অকণমান লেয়াৰ দি বনাম। এনেকৈ কৰি দিম, তেতিয়া বেছি সুন্দৰ হ'ব আৰু খাই খুব ভাল লাগিব।
চিম্পুলকৈও আমি ৰুটি হিচাপত বনাই পেলাই ৰোল বনাব পাৰোঁ, কিন্তু মই তেনেকৈ কৰিব বিচৰা নাই। এনেকৈ কৰি এনেকৈ বনাই দিম। তেতিয়া এনেকুৱা ধৰণে বেলি ল'ব লাগিব। ইয়াত খুব সুন্দৰ হৈছে, খাচ খাচ হৈছে। এনেকৈ চিম্পুল ৰুটিও দিব পাৰি, এনেকৈও দিব পাৰি। মই অলপ লেয়াৰ থকাকৈ দিছোঁ। এনেকৈ এখন এখনকৈ আমি এতিয়া পহিলা ৰুটিখিনি বেলি ল'ম। এতিয়া আমি ৰুটিটো সেকি ল'ম। এই ধৰণে ৰুটিবোৰ সেকি ল'ব লাগিব, যেনেকৈ আমি অন্য ৰুটি সেকোঁ তেনেকৈ। অকণমান ৰিফাইন অইল ইউজ কৰিছোঁ, অকণমান অইল ইউজ কৰিব লাগিব, শুকানকৈ নহয়। খুব সুন্দৰ হৈছে, এনেকুৱা হ'ব লাগে পৰঠাৰ নিচিনা। আমি ৰুটিবোৰ যদি বনাইছোঁ, এয়া পৰঠা নিচিনা হৈছে, পৰঠা নিচিনা হৈছে। এনেকুৱা হৈছে, এনেকুৱা হ'ব লাগে। এয়া আটাইবোৰ আমাৰ ৰুটিবোৰ আমি বনাই ল'লোঁ, খুব ধুনীয়া হৈছে, কোমল হৈছে। এই ধৰণে বনাব লাগে, এনেকৈ বনালে খুব কোমল হয়। এতিয়া আমি এখন এখনকৈ এনেকৈ ল'ম। আমি যিখিনি চব্জিবোৰ ভেজিটেবলছবোৰ ৰেডি কৰি ৰাখিছিলোঁ, এইবোৰ ইয়াত দি যাম। দিয়াৰ আগত আমি ফাৰ্ষ্টে অলপ টমেটো চচ ঘঁহি ল'ম। এই ধৰণে দিব লাগে। মছলা ইয়াত ইউজ নকৰোঁ মই, মছলা অথনি মই বহুতখিনি ইউজ কৰিছোঁ যিহেতু, সেইকাৰণে বেছি মছলা নিদিওঁ। আৰু মই ভিনেগাৰ ইউজ কৰা নাই, ভিনেগাৰ ভাল নহয়, আমাৰ লগে লগে খোৱা হ'ব যিহেতু, থৈ দিয়া নহয়, সেইকাৰণে ভিনেগাৰ দিয়া নাই। এয়া মই মিয়নিজ নিজে বনাই লৈছোঁ। কেনেকৈ বনাইছোঁ পিছত আপোনালোকক আকৌ ৰেচিপিত মই দেখাই দিম মিয়নিজ বনোৱাটো। এতিয়া আমি এই ধৰণে ভাজিবোৰ কৰিব লাগে। ইয়াত কাঠি এডাল মাৰি দিব পাৰি ৰাখিবলৈ হ'লে। আমাৰ বেছি টাইম নাৰাখোঁ কাৰণে মই ডাইৰেক্ট এনেকৈ দিছোঁ। চবেই খাবই এতিয়া ইয়াতে, সেইকাৰণে এনেকৈয়ে বান্ধি দেখুৱাইছোঁ। কাঠিডাল মাৰি থৈ দিব পাৰি। আকৌ ঠিক একেধৰণেই তেনেকৈয়ে ৰেডি কৰিম। অলপ চচ লগাই ল'ম। চিলি চচ ইউজ কৰা নাই, জলকীয়া বেছি জ্বলা হৈ যাব বুলি। আৰু যোনে জ্বলা বেছি খায় তেওঁলোকে চিলি চচ ইউজ কৰিব পাৰিব। আমি চব্জিবোৰ কিনাৰলৈ দিলে বেছি ভাল হয়, এনেকৈ দিলে আমি ৰোলখন কৰিবলৈ বেছি ভাল হয়। এই ধৰণে মাজতো দিব পাৰি, এনেকৈও দিব পাৰি। থৈ দিবলৈ হ'লে আমি ইয়াত কাঠি মাৰি লৈ পেলাই খুব ধুনীয়াকৈ ফিক্স কৰি আমি ৰাখিব পাৰোঁ। আৰু থ'বলগীয়া নহ'লে লগে লগে ইউজ কৰিলে এনেকৈ কৰিব পাৰোঁ, পৰিৱেশন কৰিব যদি লগীয়া হয় লগে লগে। এয়া আমি আজি যি ভেজ ৰোল বনাম বুলি কৈছিলোঁ, এয়া খুব ধুনীয়া হৈছে ভেজ ৰোল। আপোনালোকে দেখিলে কেনেকৈ বনাইছোঁ। এয়া ভেজ ৰোল খুব সুন্দৰ হৈছে ভেজ ৰোলবোৰ। আৰু এতিয়া আমাৰ একেধৰণে ভেজ ৰোলৰ কাৰণে এই একেখিনি চব্জি আমি ইউজ কৰিছিলোঁ যিখিনি ভেজ ৰোলত, সেইখিনি আছেই। টমেটো চচ একেধৰণেই লাগিব, মিয়নিজ একেধৰণেই লাগিব। এয়া আমাৰ আছে, অলৰেডি ৰেডি হৈ আছে। কেনেকৈ ময়দা মাৰিছিলোঁ দৌৰটো আপোনালোকে জানে, দেখুৱালোঁ। তাৰপৰা আমি ময়দাৰ ৰুটি ধুনীয়াকৈ থৈ দিছোঁ। এতিয়া মই আপোনালোকক এইটো দেখুৱাম যে একেধৰণৰ প্ৰায় ভেজ ৰোল বনাবলৈ ৰেডি কৰাৰ পৰাই কি ধৰণে আমি এগ ৰোল ইউজ কৰিব পাৰোঁ, এগ ৰোলটো বনাব পাৰোঁ। এতিয়া এয়া আমাৰ ভেজ ৰোল হৈ গ'ল। এতিয়া আমি দুখন ৰুটি ৰাখি থৈছোঁ আপোনাক এগ ৰোল কেনেকৈ বনাওঁ আপোনালোকক দেখুৱাবলৈ। তাৰ কাৰণে মই দেখুৱাই আছোঁ। এয়া এগ ৰোল বনোৱাৰ কাৰণে মই 2টা ডিম ইয়াত ভাঙি লৈছোঁ। আৰু মই ভেজ ৰোলৰ বস্তুখিনিয়ে ইউজ কৰিম ইয়াত। এতিয়া এগ ৰোলৰ কাৰণে 2টা ডিম লৈছোঁ আৰু অকণমান বেলেগকৈ পিঁয়াজ লৈছোঁ খালি। ইয়াৰ কাৰণে মই ফাৰ্ষ্টে এগটো দি দিলোঁ। আমি ঘৰত যোনেই ভেজ খাই তেনেকৈ বনাব পাৰোঁ। আগত ভেজটো বনাই ল'ব লাগে, পিছত আমি এগৰ বনাম। অলপমান ইয়াত পিঁয়াজ মই ইউজ কৰিছোঁ, অন্য মছলা ইউজ নকৰোঁ যিহেতু মই ভেজিটেবলছ বনাই থৈছোঁ, তাত মছলা দিছোঁ। ইয়াত অকণমান মই নিমখ দিম, নিমখ দিলোঁ।
এয়া আমি মিলাই ল'লোঁ খুব সুন্দৰকৈ এনেকৈ মিলাই লৈছোঁ ৰেডি হৈ গ'ল। এতিয়া মই এগ ৰোল যোনে খায় তাৰ কাৰণে কেনেকৈ আমি একেলগে ভেজ ৰোল আৰু এগ ৰোল দুয়োখনেই বনাব পাৰোঁ দেখুৱাইছোঁ। এতিয়া অকণমান ইয়াত আগতীয়াকৈ তেল অকণ ঘঁহি লৈছোঁ। ৰুটিখন অলপ আমি একেধৰণে ৰুটি বনোৱা আছিল, আমি তাৰপৰা দুখন ৰুটি বচাই ৰাখিছোঁ একেধৰণে মৰাৰ পৰাই। অলপ ৰুটিবোৰ সৰু সৰু কৰি দি দুখন তাৰ পৰাই বচাই দিছোঁ। আমি অলপ আধাকৈ ভাজিব লাগিব ৰুটিখন, ইমান পূৰা দিব নালাগে, যিহেতু ডিমৰ লগত আকৌ এবাৰ দিম। এয়া হৈ গৈছে, আধাতে ৰাখিছোঁ অলপ। এতিয়া আমি অকণমান অইল ইউজ কৰিছোঁ ইয়াত ডিমৰ কাৰণে। গেছটো কমাই দিব লাগিব, কম হ'ব লাগিব। আধা খেতা যিখন ৰুটি ইয়াৰ ওপৰত দিছোঁ। এইধৰণে মই বনাই লৈছোঁ, বেছি অইল ইউজ কৰা নাই ইয়াত। আমি যদি তলত অলপ ঘিউ বা অইল এনেকৈ লগাব বিচাৰোঁ লগাই দিলেও হ'ল। মই আগতে অলপ দিছোঁ, এতিয়া দিয়া নাই। অলৰেডি এখন হৈ গ'ল, মই এখন বনাইছোঁ দেখুৱাই দিছোঁ, এখন হৈ গৈছে, এখন ৰেডি কৰিছোঁ। এতিয়া আমি এগ ৰোলৰ কাৰণেও সেই একেধৰণেই এগটো এনেকৈ দি পেলাই খালি ৰুটিখন অলপ কম পুৰিব লাগে, সেইটোৱে আমি ভাজোঁতে ৰুটিখন কমকৈ ভাজিব লাগে কোমলকৈ, আৰু লগত এগটো দি আকৌ এবাৰ ভাজিব লাগে। দুই ধৰণৰ ডিফাৰেঞ্চ আছে। আৰু তেনেকৈ একেধৰণে আমি এনেকৈ ইউজ কৰিম। টমেটো চচ অলপ দিম, একেধৰণে আমি ভেজ সোমোৱাই দিম ইয়াত আমি এগো মিলাই ল'ব পাৰোঁ ভেজৰ লগত, বেলেগকৈ এগ মিলাই আকৌ এগ ভাজি ল'ব পাৰোঁ, কিন্তু মই ইয়াতে দি দিছোঁ, পৰঠাতে এগ দি দিছোঁ, সেইকাৰণে দিয়া নাই। এতিয়া একেধৰণে আমি মেয়নিজ দিলোঁ, অকণমান টমেটো চচ আৰু দিছোঁ। আমি কাঠি লগাব পাৰোঁ, কিন্তু এতিয়া মই কৈছোঁ যে আমি লগে লগে খোৱাৰ কাৰণে কাঠি ইউজ কৰা নাই, নহ'লে ইয়াত কাঠিডাল সোমোৱাই দিব পাৰি অলপ টাইম থ'বৰ কাৰণে। আমাৰ ইয়াতে এগ ৰোল ৰেডি হৈ গৈছে, ঠিক সেইধৰণে আৰু এখন আছে। এয়া আজি আমি ভেজ ৰোল আৰু এগ ৰোল বনাম বুলি যি ৰেচিপি লৈছিলোঁ আপোনালোকক বনাই দেখুৱাইছোঁ, নিশ্চয় দেখিছে। এয়া ভেজ ৰোল 5খন বনালোঁ আমি, আৰু 2খন আমি এগ ৰোল বনাইছোঁ। আপোনালোকক দেখুৱাইছোঁ কি ধৰণে বনাইছোঁ, কেনেকৈ কৰিছোঁ। আপোনালোকে নিশ্চয় ভেজ ৰোলৰ কাৰণে ৰেডি কৰি 2টা এগ হ'লে বা এটা এগ হ'লে এগ ৰোলো লগতে বনাই খাব পাৰিব। সেইধৰণে খুব ইজি উপায়েৰে শিকালোঁ, আৰু আশা কৰোঁ ইয়াৰ পৰা আপোনালোক উপকৃত হ'ব। আৰু আমাৰ ভিডিঅ'বোৰ ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, আমাক অলপ সহায় কৰিব যাতে আমাৰ নতুন চেনেলটো আগবাঢ়ি যায়। ৰেচিপিবোৰ কৰি আছোঁ, ইয়াকে কৈ আজিলৈ আহোঁ, অহাকালিলৈ আকৌ নতুন ৰেচিপিৰ সৈতে লগ হ'ম। নমস্কাৰ। এয়া ভেজ ৰোল খুব সুন্দৰ হৈছে, এনেকুৱা হৈছে, খায়ো খুব ভাল লাগিব।